তিলেশ্বৰী বুঢ়ীয়ে পালে এক অজান শক্তি, যিটো শক্তি তিলেশ্বৰী বুঢ়ীয়ে সপোনত পালে। আৰু আপোনালোকৰ যদি সংসাৰত কিবা গণ্ডগোল আছে তেনেহ'লে মংগলৰ বাবে তিলেশ্বৰীৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। খবৰ পালি নাই? জাননীটো দি থৈ আহিছো, আহিব চাগে। কৃষ্ণ মোকে আশীৰ্বাদ দি দিয়ক প্ৰথমে। কুশল কক, কল্যাণ কক, আইক্ষত বিঘিনি শূন্য কৰি গৃহস্থ মনোবাঞ্ছা পূৰ্ণ কৰ। ভুল গাইছে, গৃহস্থ নহয় সেৱকী। চাওঁচোন মোৰ ঘৰত বৰ অশান্তি, এই ল'ৰা ছোৱালী মানুহটো পা। কৃষ্ণ দেই, কৃষ্ণ কৃষ্ণ কৃষ্ণ। খবৰটো পালি? খবৰটো পালো। সেই কথাটো এনেকুৱা সপোনত দেখুৱালে আকৌ মোক। হয়নে? তাতে এতিয়া ভগৱানে দিয়া বস্তু আৰু লৈছো। মোৰ সংসাৰত ইমান অশান্তি, ল'ৰা ছোৱালী আৰু মানুহজনো কিবা এখন হৈছে ধুন। তোৰ সংসাৰত কেলে এইবোৰ হৈছে মই চাই দিম তোক, চাই দিম। পিছে মই এনেকে মুখ নুখুলো আকৌ। 500 টকা দিলে হয় আৰু 500 টকা। যিমানে দান দক্ষিণাবোৰ ভাল হ'ব সিমানে সেই কথা বতৰাও ভাল হ'ব। মানে সেই 500 টকীৰ কথাটো বেলেগ, 10 টকীৰ কথাটোও বেলেগ। 500 টকা পাম, পইচা 10 টকা আনিছোঁ আৰু হ'লে হ'ব নহ'লে নাই। প্ৰথম কাষ্টমাৰ 10 টকাতে কাম কৰোঁ, পিছলৈ হেৰি বঢ়াব লাগিব অকণমান। এনেকৈ নহ'ব নহয়, বিজনেছটো আৰম্ভ কৰিছোঁ এতিয়া। বাৰু হ'ব, যি মনে ভাবিছ সেয়াটো পূৰ্ণ হ'লে বগীটোতো ঘৰত মনে সেইটো চোৱা নামটো কওঁ। ৰেণু মই আকৌ চকুৱে নমুনো নহয়। বাই মোৰ বিট চকুযোৰ লৈ আহ, টৰ্চটোৱে সৈতে লৈ আহ। বুঢ়াই বগী খুৰী বহিছে। লওক আপোনাৰ বস্তু কেইভাগ লওক। দে এইখন লগালেহে মই দেখো গ'ল এনেহে মানুহজনী ষ্টাইল কৰি ধুনীয়া হৈ থাকো, কিন্তু নাই এইবোৰ মোৰ হেৰিবোৰে কাম নকৰা হ'ল আৰু বডি ফাংচনবোৰে। দেই বগী তোৰ ৰাখিটো মোক নহয়, তোলা ৰাখিহে মোৰ কেতিয়াবা মানে ভুল হৈ যায়। হেৰি প্ৰথম যে আজি সেইটো কাৰণে দেই। কিন্তু গণনা আকৌ মোৰ ঠিক আছে। এইটো এইবাৰ মানে ভাল নহয়, বৃহস্পতি গড়টো ভাল নহয়। গোসাঁই বুঢ়াই এইখন পাতৰ হিচাপ হ'ব, সিখনে ক'ত হিচাপ কৰিলে আপুনি? বৰ ডাঙৰ কথা এটা হ'ল নহয়। ঘৰখনত সেইকাৰণে এনেকুৱা হৈ আছে আৰু মংগলবোৰ। যাদু কৰিলে তহঁতক, যাদু কৰিলে ওচৰ চুবুৰীয়াই, কালা যাদু কৰিলে গম পাৱ নাই? বাৰীৰ পিছফালৰ কি কৰি আছে? পুতিলে বুলি কওক কিবা এটা পুতি থৈছে চাগে বগী খুৰী আপোনালোকৰ পিছফালে কলগছজোপাৰ ওচৰত। আমাৰ ওচৰতে এঘৰ আছে নহয়। আছে নেকি? মই সেইঘৰ বৰ বেয়া বস্তু। সেইকাৰণে পুতিবও পাৰে। বুঢ়ীয়ে এতিয়া কি কয় আপুনি ভালদৰে শুনক, আৰু কি দিয়ে লৈ যাব। বেছি একো কৰিব নালাগে, মোক ধুনীয়া পাটৰ সাজযোৰ লাগিব দেই। পাটৰ সাজযোৰ খুব ৰং চঙীয়া লাগিব। মাননীটো দিব লাগিব কিন্তু দেই, 5,000 টকা। 5,000 টকানো কি আৰু আজিকালি আৰু। হৰি 5,000 টকা ক'ৰ পৰা দিম? তেল নিমখ খাবলৈকে পইচা টকা নাই। বগী সেইবোৰ নহয়, এইবোৰ তই খন্দাই লচোন, তাৰপৰা তোৰ ঘৰ একেবাৰে উন্নতি হ'ব, জয় মই হ'ব, গম পাইছ নাই? তই সেইকেইটা খৰচ কৰি চা, তাৰপিছত গম পাবি। মানে বস্তুটো ময়ো সেইটো আনিব লাগিব নহয়, কিনিম গম পাৱ নাই? মই এনেই মোৰ কাৰণে লোৱা নাই, এইটো পাথৰ দিম তোক, মই পাথৰ কিনি আনিব লাগিব। বৈ ৰচোন দেই, মই খাওঁতকৈ ঠাণ্ডা পানী গিলাচ খাই আহোঁ। এই কালি মানে কি হ'ল গম পাইছ, মাছ খাইছিলোঁ, মাছৰ কাঁইটডোখৰ লাগিলে। তাৰপৰা আকৌ মই মানে অকণমান জানো যে মন্ত্ৰ এটা গাই দিলোঁ বা মাছৰ কাঁইটটো লগাটো ভাল হৈ গ'ল, কিন্তু এতিয়া অকণমান খচখচাই আছে, যাওঁ মোৰ পানী অকণ খাই আহোঁ। কি হ'ল তই যা, হাউতকৈ যা, বগীহঁতৰ ঘৰ পিছফালে কিবা এটা পুতি থৈ আগে যা। তাইক মই ক'লোঁ নহয় কোনোবাই কিবা কৰিছে বুলি। বগী খুৰীহঁত যদি কোনোবা মানুহ আছে তেতিয়া ফচি নময় মই। ক'ৰ পৰা ফচিবি তই তামোল বিচাৰি গৈছোঁ বুলি যাবি আকৌ। পিছত যদি ধৰা নপওঁ সেইকণ হেৰি নাই এইবোৰ একদম পুলিচে নিব, সিহঁতক কৈ দিছোঁ। পুলিচকনো কোনে ক'ব হে, এনেকৈ নচলিলে নহ'ব। এতিয়া যিখন তদাতনি হৈছে, বাৰী ঘৰতো একো এটা নাই, চুৰ কৰি খামগৈ নেকি বা? আপুনি তেতিয়াহ'লে বগী কথাই আপুনি মুহি পেলাওক, যাবলৈ নিদিব আকৌ। ধৰা পৰিবলৈ হ'লে দিগদাৰ হ'ব। কামটো কৰিবি দেই। হ'ব ভগৱানৰ নাম লৈ কৰিবি আৰু, ভগৱান দাইদেউ নধৰিবা। আমি আৰু এইবোৰ আৰু পৰিস্থিতিত পৰিহে কৰিছোঁ। বন্ধন গোটত লোন আছে, লোন মাৰিব পৰা নাই, কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাৰু বগী
তই যা তই ঘৰলৈ যা হ'ব দেই তই যা যা খালি হেৰি মই যিবিলাক কথা ক'লো অকণমান মগজটোৱে ভাবিবি খটাবি দেই এই তিলেচৰীয়া আকৌ এইবোৰ হেৰি কথা নকয় এই ভগৱানে দিছে পিছে মোৰ কথা যদি বিশ্বাস নাই তহঁতৰ ঘৰ পিছফালে খান্দি চাবিগৈ তই পাবিয়েই কিবা নহয় কিবা এটা প্ৰমাণ পাবিয়েই তই তাৰপৰা মোৰ চলাই আহিবি তই যা কৃষ্ণ হে প্ৰভু দেখি চাওঁ অভাৱেহে স্বভাৱ নষ্ট কৰে মই কওঁ বুলি কোৱা নাই আকৌ ভগৱান কৃষ্ণ আহিলেগে বুঢ়ীয়ে কি ক'লে বুঢ়ীয়ে কৈছে ঘৰখনত অঁ পাছফালে বোলে কিবা আদি পুতি থৈছে এই পুতি থৈছে হয় ময়ো বুঢ়ীৰ লগত থাকি থাকি কিবা এটা অনুমান পাওঁ আপোনালোকৰ পিছফালে ভাতৰ চৌকানৰ সেই কলগছজোপা তলতে চাব কিবা এটা পুতি থোৱা আছে চাগে অঁ সেইকাৰণে মোক গাড়ী আহিছে এইফালে আহক নহয় অঁ কওকচোন ভাতৰ চৌকত এই চুকতে নাচাব বাহিৰফালে চাব কলগছৰ চাবগে এই আমাৰ আকৌ বুঢ়ীয়ে সপোনত পালে গমটো পাইছে চাগে আৰু এইফালে খবৰটো আপুনি বিয়পাই দিব আপুনি এনেও দেই অঁ আপুনি এতিয়া গৈ পিনি চাওকগে মোক মানে ঠিক কৰিলে মই গোটেইখন বিয়পাই আপুনি ঠিক হৈ যাব টেনচনে নল'ব আমাৰ বুঢ়ী কেলে অকণমান আগৰ পৰাই এইবোৰ আছিলে কেলে মুখ লগা পানী যায় বোলে নাযায় জানো আপোনালোকৰ সৰু ল'ৰাটো খুব যে মুখ লাগে অঁ আমাৰ বুঢ়ীহে ভাল কৰিব পাৰে এই ভাল হ'ব দিয়ক চব ভগৱানৰ ওপৰতে এৰি দিয়ক যোনে এইবোৰ কৰিছে একদম সাৰত বন্ধ তেওঁকে দিব পিছে মই যাওঁ দেই মই দুনু দোকানৰ পৰা আহিলো আকৌ বেলেগলৈ নাই যোৱা মই অঁ মই গৈ থাকো দেই কিবি আনিছে নেকি নাই একো অনা নাই সেই দুনু দোকানৰ বাকী কেইটামান আছিলে মই এৰি থৈ আহিলোগে হয়নে অঁ হ'ব আপুনি যাওক দেই ফচিম নেকি হয় নফচে এনেকে আধা ৰাস্তাতে সাৰ মানি দিলে কেনেকে হ'ব বাৰু হয় এই তিলেচৰী বয়ে সহজে কেতিয়াও হাই নেমানে মানে এইবোৰ কেছ আকৌ বৰ বেয়া ডাইৰেক্ট পুলিচে জেলত খাবগে খামহে আকৌ বহি বহি জেলৰ ভাত খাম আকৌ কথা ক'বলৈ আহিছে যে তেল নিমখ দাইল চেল একো কিনিব নালাগে ভাল মাৰ্গিছা যেতিয়া পিঠিত পৰিব দাইল তেল নেখালেও হ'ব বুজিছে অঁ হ'ব মোক কোনো হাত লগাব পৰা কোনো জন্ম হোৱা নাই এতিয়ালৈকে হেৰি নহয় ওপৰতে পুতি থৈ আহিলোঁ ওপৰতে পুতি থৈ আহিলি বগী ঘৰ পিছফালে ওপৰতে পুতি থৈ আহিলোঁ দেখিব নাই পাব নাই মই কৈ এতিয়া বাটতে লগ পাইছিলোঁ নহয় মই কৈ পঠিয়াইছোঁ মই বোলো আপোনালোকৰ ভাতৰ চৌকানৰ কলগছজোপা তলতে বোলো চাবচোন মই বোলো বুঢ়ীৰ লগত থাকি থাকি কিবা এটা ইমান পাওঁ এনেকৈ কৈ পঠিয়াইছোঁ চাবগৈ তেতিয়াহ'লে আৰু দুটামান কাষ্টমাৰ আহিলে ভাল হয় তিলেচৰী বুঢ়ীয়ে সঁচাকৈ কৈছে পাই কোনেনো তেজটোপা খালেও তিলেচৰী বুঢ়ীয়ে যেনেকৈ ক'লে তেনেকৈ এই বস্তুকেইটা আনিছোঁ মই লৈয়ে আহিছোঁ মই পালোঁ নহয় বস্তুটো এইটো প্ৰমাণ পালি নাই মই কৈছিলে নহয় মই তোক কৈছোঁগে কোনোবাই তোৰ নিশ্চয় কৰিছে সেয়াই প্ৰমাণে এতিয়া দক্ষিণা দে কেইটকামান লৈ আহিছোঁ এয়া লোৱা আধাটো আনিছোঁ দেই আধাটো কেইদিনমানৰ পাছত নহয় আধা নহ'ব আধা চাধা চিষ্টেম নাই ফুল হ'ব লাগিব ফুল নহয় দিম নহয় ধনগাল পালেই নেকি দিয়ক পেটিকুট নাই গোটৰ পইচা দিবলৈ লাগে দিয়ক পাইছিলোঁ লৈয়ে গ'ল এইবোৰ পালে নহয় প্ৰমাণটো আপুনি গোটেই বিয়পাই দিবগৈ দেই তই যাগে যা ভাই আহিছে আজি কেইদিনমান মোৰ গাড়ীখন বৰ খেলি মেলি কৰি থাকিছে আহাৰ ন তাকে চাইছিলোঁ তোক দিলে তোক বহালে ঐ ভাই গোটেই চকু তই ট্ৰেক্টৰখন লোৱাৰ পৰা গোটেই চকু সেইকাৰণে তোৰ ট্ৰেক্টৰ হেৰি নচলা হয় নাই আকৌ ট্ৰেক্টৰখন চলাবলৈ লওঁতে তোৰ হাত চাত কপে হয় নাই ক ক'ৰবাৰ পাইগে নিয়ৰ ক'ৰফালে যায় এইফালে হয় নাই পূব দিশত মানুহ এঘৰ আছে পূব দিশত সেই ঘৰে বহাইছে তোক ককাইদেউ বুঢ়ীয়ে আকৌ আমাৰ ফাঁকি কথা নকয় বুঢ়ীয়েতো সপোনত পালে নহয় শক্তিটো ট্ৰেক্টৰ চলাই ইয়াত ঢেৰ পইচা যা এতিয়া পইচা 10,000 লৈ আগে এই তই 10,000 দিবি হাতত তোৰ লগালগ ট্ৰেক্টৰ ষ্টাৰ্ট হ'ব তই যা তোক ভাই তোক মই কৈছোঁ মই তোক যা তই আপুনি যাওক হাউতকৈ 10,000 লৈ আহকগৈ আপোনাৰ ট্ৰেক্টৰ একদম ভুংকৈ চলিহে যাব আৰু পথাৰ ৰ'বলৈ নাই চাৰিম এনেকৈ চলিব লাগিব উপায় নাই ঐ ভগৱানে দুখ দাই নধৰিলে হ'ল আৰু দেই ভগৱানৰ নামত ইমান এটা ডাঙৰ প্ৰয়াস কৰি আছোঁ হাই ড্ৰাইভাৰৰ পইচাটোৱে এইটো গডৰেজ বাকী বগী 5,000টো বাৰু হেৰি গোটতে ধাৰ মাৰিলোঁ এতিয়া আকৌ কোনবা আহে এনেকৈ ধনী হ'বলৈ বেছি বৰ নালাগে পইচাকেইটা দিয়ক আকৌ ৰহ
হ'ব এই এটা দিছে যে এটা দিলে নহ'ব এটা দিলে মই কি কৰিম মোৰ পেটিকুটিয়ে আনিম নে ব্লাউজে আনিম নে কিয়ে আনিম কাৰণটো তই কৈছ নে মই কৈছো আপুনি কৈছে কিন্তু মই এছিষ্টেণ্ট নহয় নে নহয় সেইবোৰ নহয় তই পিছত মিলাই দিম দে অংক মিলাই দিম পিছত ভালকে অংক মিলাই দিলে নহ'ব আপুনি মোক দিব লাগিব এইটোৱে হ'ব মই গোটেই গাঁও মানুহক কৈ দিম কৈ দিছোঁ কমাই দিম দেই অই নোহোৱাকৈ আপুনি কেনেকৈ এইটো কাম কৰিলে মেইন মিস্ত্ৰীয়ে বেছি পইচা পায় নে যোগালি দিয়ে পায় নহ'ব মোক লাগিব বুলি ক'লে লাগিব মই বগীক কৈ দিমগৈ মোৰ পইচাগাল সিহঁতি এনেই খালে বোৱাৰীয়েকে শাহুৱেকে পইচা খোৱা মুখেদি তই উকলিয়াই দিম ৰ মই ভাইকো কৈ দিমগৈ ৰ মই শুনিলোহে এতিয়া সিহঁতি গমেই নাপালে মই যে এইখিনি যাওঁ তহঁতক একো নকওঁ এতিয়া ফেচবুকত মই ঘৰলৈ গৈ অকণমান পিছতে তহঁতি দেখিবি মই এতিয়া যাওঁ